নমস্কাৰ বন্ধুসকল, আপোনালোকৰ মাজলৈ এটা নতুন কণ্টেষ্ট লৈ আহিছোঁ। যিটো কণ্টেষ্ট চাই আপোনালোকে ভাল পাব। তেতিয়াহ'লে যদি আপোনালোকে এই কণ্টেষ্টটো জইন কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে জইন কৰিব পাৰে। তেতিয়াহ'লে এই জইন কৰাৰ কণ্টেষ্টটো জইন কৰিবলৈ কিছুমান চৰ্ত মই কৰি দিছোঁ, প্ৰযোজ্য কৰি দিছোঁ। সেই চৰ্তসমূহ আপোনালোকে 1 নম্বৰতে এই ভিডিঅ'টো লাইক কৰিব লাগিব। 2 নম্বৰতে আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব লাগিব। আৰু যিটো মই প্ৰশ্ন সুধিম, প্ৰশ্নটো যদি শুদ্ধ উত্তৰ দিব বিচাৰে বা পায়, যিসকলে পায় সকলোৰ নাম মই উল্লেখ কৰি পিনি আপোনালোকৰ নেক্সট যিটো ভিডিঅ' বনাম ভিডিঅ'টোত মই আপোনালোকক উল্লেখ কৰি পিনি যিসকলে শুদ্ধ উত্তৰ দিছিলে সকলোৰ নাম উল্লেখ কৰি, আৰু যদি আপোনালোকে ফটো দিয়ে ফটোও মই আপোনালোকৰ কৰি পিনি আপোনালোকৰ ভিডিঅ' এটা কৰিম নেক্সট ভিডিঅ'ত। তেতিয়াহ'লে আজি এই কণ্টেষ্টৰ প্ৰশ্নটো আৰম্ভ কৰোঁ। তেতিয়াহ'লে মই প্ৰশ্নটো আৰম্ভ কৰিছোঁ। এখন জাহাজ আছিল, জাহাজখনত মানুহ যথেষ্ট যায়। আপোনালোকে গম পায় জাহাজখনত এটা নিৰ্দিষ্ট সংখ্যা মানুহ গৈছিলে বা গৈছে, যিমানটো যায়। তেতিয়া সেই সময়তে সেই জাহাজখনত এজন ল'ৰা গৈছিলে। যেনেকৈ ধৰি লোৱা আপোনাৰ ডক্তৰজনে পোচাক পিন্ধিলে মানে ডক্তৰ বুলি গম পায়, বা পুলিচজনে পুলিচৰ ড্ৰেছ পিন্ধিলে যেনেকৈ গম পায়, ঠিক ল'ৰাজনে এনেকুৱা এটা ড্ৰেছ পিন্ধি গৈছিলে যিটো ড্ৰেছ পিন্ধাত মানুহে গম পায় যেন ল'ৰাজন কেনেকুৱা ধৰণৰ ল'ৰা। তেতিয়াহ'লে আৰু এটা প্ৰশ্ন, সেই জাহাজখনত ল'ৰাজন দেখিবলৈ যেনেকুৱা, সেই ল'ৰাজনৰ লগত মেচ কৰি পানি ঘড়ীটোৰ টাইম সিমানেই হৈছিলে আৰু জাহাজখনতো মানুহ সিমান গৈছিলে। তেতিয়াহ'লে আপোনালোকে এতিয়া মোক উত্তৰটো ক'ব লাগে যেন জাহাজখনত মানুহ কিমান গৈছিলে, জাহাজখনত সময় কিমান হৈছিলে, আৰু ল'ৰাজন দেখিবলৈ কেনেকুৱা বা ল'ৰাজন কি আছিলে। তেতিয়াহ'লে আপোনালোকে যদি শুদ্ধ উত্তৰ দিব পাৰে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত গৈ পিনি মোক শুদ্ধ উত্তৰো দিব পাৰে। তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানতে শেষ কৰি পিনি আপোনালোকৰ উত্তৰলৈ মই বাট চাই আছোঁ। বাই।